মই আৰু আজি এটা কথা এটা সৰু কৰি ঘোষণা কৰি দিছোঁ। মই 17 চনতো কৈছিলোঁ, কিন্তু কোভিডৰ কাৰণে মই কৰিব নোৱাৰিলোঁ। যি কেইখন বিদ্যালয়ে গুণোৎসৱত 2টা বছৰ A+ কৰি পাই থাকে, সেই স্কুলত যদি সৰ্বশিক্ষাত কোনোবা ষ্টেট পুল বা কন্ট্ৰেকচুৱেল টিচাৰ আছে, তেওঁলোকক আমি ডাইৰেক্ট ৰেগুলাৰাইজ কৰি দিম। হ'ব, 2 বছৰ হ'ব লাগিব। আৰু এনেও মোৰ কিবা কিবি ইচ্ছা আছে চবক কৰা, কিন্তু আপোনালোকক আগত কৰি দিম যে এইখিনি স্কুলত A+ 2 বছৰ একেলগে পালে। সেইকাৰণে এইবাৰ যিখিনিয়ে A+ পালে সিহঁতক ট্ৰেন্সফাৰ পৰা যাব হাক দিব যে বেছি লাগি থাকিলে নেক্সট স্কুলখন গ'লেতো এইটো ৰেকৰ্ড নাপাব। এইবাৰো যেতিয়া A+ পালে, অহাবাৰো A+ পালে, তেতিয়া সেই টিচাৰ কেইজনক আজি মই ৰাজহুৱা কৰি কৈ দিছোঁ যে 1 দিনত ৰেগুলাৰাইজেশ্যন হ'ব। এইটো আজিয়ে মই কৈ থৈ দিছোঁ। আৰু এই বছৰ গুণোৎসৱটো আহিয়ে গ'ল। কেতিয়া ডিচেম্বৰ নহয় জানো ৰণুজা? জানুৱাৰীত আহিয়ে গ'ল। বিহু ৰেগুলাৰাইজেশ্যনৰ কাগজ লৈ বিহু খাব পাৰিব, হয়নে নহয়? গতিকে আপোনালোকে খুব ধুনীয়াকৈ এই স্কুল